হাঁহি ধেমালিৰ লগতে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ আজি আমাৰ ঘৰৰ ৰাজমাৰ ৰেচিপি যি মই এতিয়া বনাবলৈ গৈ আছোঁ। ভিজাই থোৱা ৰাজমাটোক এই ধৰণে মই ধুনীয়াকৈ ধুই লৈছোঁ আৰু ইয়াৰ পিছত মই ইয়াক দিম প্ৰেছাৰ কুকাৰত। আৰু ইয়াক ধুনীয়াকৈ হোৱাৰ পিছত মই এতিয়া ডালিম ইয়াক প্ৰেছাৰ কুকাৰত। ইয়াত দেখিবলৈ পাইছে আপোনালোকে, তাত মই আৰু কুকাৰত এড কৰিম পানী। যিমান পৰ্যায়ত মোক পানী লাগে যেন অনুভৱ হয় সিমানটো মই পানী দিম। ইয়াৰ পিছত মই এই কুকাৰত দিম হালধি আৰু নিমখ। হালধি আৰু নিমখটো বইল হ'বৰ কাৰণে অতিকৈ প্ৰয়োজনীয়, আমি চবেই জানো হয় নাই। আৰু ইয়াৰ লগতে মই যিহেতু ৰাজমাত আলু ভাল পাওঁ সেয়েহে মই এটা আলু ধুনীয়াকৈ বাকলি গুচাই ইয়াত এড কৰি দিম, সৰু সৰু পিছলৈ ট্ৰান্সফাৰ কৰি। এয়া দেখিছে মই ইয়াত দিছোঁ আৰু আলু এটা আৰু ইয়াক কাটি পিনে ধুনীয়াকৈ দি দিছোঁ। আৰু ইয়াৰ পিছত মই লগাই দিম ইয়াৰ ঢাকনি আৰু তাৰপিছত মই ইয়াক বহাই দিম গেছৰ ওপৰত। তো মই লগাই দিলোঁ ইয়াৰ ঢাকনি, তাৰপিছত মই অন কৰিম গেছটো আৰু ফটছে বহাই দিম ইয়াক গেছত কুকাৰটো। ইয়াৰ পিছত ইয়াক কেইটামান চিটি আহিবলৈ দিম। কেইটামান হুইচেল মৰাৰ পিছত ইয়াক মই কৰিম বন্ধ। আৰু তাৰ আগতে মই ইয়াক গেছত বহুৱাই ইয়াৰ কাৰণে মছলা ৰেডি কৰিম। আৰু তাৰ কাৰণে মই তৈয়াৰ কৰিছোঁ, এয়া দেখক, লচুন এটা, নহৰু এটা আৰু পিঁয়াজ এটা আৰু জলকীয়া দুটা আৰু বিলাহী এটা। এইখিনিক মই পেষ্ট কৰি লৈছোঁ। এয়া চাওক মই বাতিত পেষ্ট ইমানটো কৰোঁ মানে মোৰ কুকাৰে চিটি দি এতিয়া বন্ধ কৰিবলৈ হৈছে আৰু মই ইয়াক কৰিম এতিয়া গেছ অফ। ইয়াৰ পিছত মই কুকাৰৰ ঢাকনিটো খুলি ল'ম আৰু চেক কৰিম যে মোৰ ৰাজমাখিনি ভালকৈ সিজিলে या নাই সিজা। আৰু মই দেখিলোঁ যে মোৰ ৰাজমাখিনি ধুনীয়াকৈ সিজি গৈছে, কিয়নো মই যেতিয়া হেতাখনত উলিয়াই পিনে দুটামান গুটি এনেকৈ পিটিকি চালোঁ তেতিয়া ধুনীয়াকৈ এইটো ভাজ খাই গৈছে, তাৰমানে এইটো ভালকৈ সিজিছে। কিন্তু ইয়াৰে কেইটামান গুটি এনেকুৱা আছিলে যে ভালকৈ একেবাৰে 100% সি সিজা নাই। সেইকাৰণে তথাপিও মই সেই এটা দুটা গুটিটোক মই বাদ দিছোঁ, কিয়নো নহ'লে বাকীখিনি অভাৰ কুক হৈ যাব। আৰু সেইকাৰণে মই এতিয়া ইয়াক ৰেডি কৰিম। আৰু ইয়াৰ কাৰণে মই গেছৰ ওপৰত কেৰাহীটো বহাই দিছোঁ আৰু তাৰপিছতে মই কেৰাহীটো গৰম হ'বলৈ দিছোঁ। আৰু ইয়াত মই এড কৰিম তেল, আৰু সৰিয়হৰ তেল মই ব্যৱহাৰ কৰোঁ কিয়নো আমি সৰিয়হৰ তেলেই খাওঁ হয় নাই। এতিয়া মই সৰিয়হৰ তেলটো কিমানো দিওঁ চাওকচোন। আৰু এই তেল গৰম হোৱাৰ পিছত মই পাঁচফোৰণ আৰু এই মছলাটো ৰেডি কৰি থোৱা আছে। আৰু এয়া দেখিছে তেলটো গৰম হৈছে, সেইকাৰণে মই পাঁচফোৰণটো ইয়াত ঢালি দিলোঁ। আৰু ইয়াৰ পিছত মই ইয়াত ঢালিম মছলাটো। এয়া দেখিছেনে কেনেকৈ যে চিটিকি আহিছে। আৰু এই মছলাটো মই ইয়াত দি পিনে ধুনীয়াকৈ ইয়াক লৰাম। আৰু তাৰপিছতে মই ইয়াত যিবোৰ মোৰ প্ৰয়োজনীয় হয় বস্তুবোৰ সেইবোৰ ইয়াত ঢালি যাম। আৰু চাওকচোন মই ইয়াতনো কি দিম। আজি মোৰ গেছৰ অৱস্থাটো বেয়া হৈ আছে, কিন্তু ইয়াৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ। এয়া চাওক মই ধুনীয়াকৈ হালধি অকণমান দি দিছোঁ, কিয়নো মোক ইয়াত প্ৰয়োজন যেন অনুভৱ হৈছে। আপুনি যেতিয়া বনায় তেতিয়া নিজৰ অনুমান অনুসৰিহে আমি দিওঁ হয় নাই। সেই তেনেদৰে মোক ইয়াত লাগিলে যে অনুমান হ'ল যে প্ৰয়োজন আছে, সেইকাৰণে মই দিলোঁ। আৰু তাৰপিছতে কেইমিনিটমান মই ধুনীয়াকৈ ইয়াক চলাই হেতাই দি ধুনীয়াকৈ সিজিবলৈ দিম। যেতিয়া মছলাখিনি ভালকৈ সিজিব তেতিয়া তেল আৰু মছলাৰ মাজত পাৰ্থক্যটো আপুনি দেখিবলৈ পাব। এয়া দেখিছে কিমান অলপ ৰঙাচুৱা দেখিছেনে আপুনি, অলপ ৰঙচুৱা যেন লাগিছে হয় নাই। আৰু ইয়াত নহয় মই সেই বাতিৰ মছলাটো দিয়াৰ পিছত মই ইয়াত অলপমান জিৰা আৰু ধনিয়াৰ গুড়া দিছিলোঁ, সেইটো আপোনালোকক মই দেখাবলৈ পাহৰিলোঁ, তাৰ কাৰণে বহুত ক্ষমা বিচাৰিছোঁ। আৰু ইয়াৰ পিছত এইটো মছলাটো ধুনীয়াকৈ সিজি গৈছে বুলি আমি অনুমান কৰিব পাৰিছোঁ, যিহেতু ই তেল আৰু মছলাটো অলপ বেলেগ ধৰণে দেখিবলৈ পাইছোঁ। আৰু ইয়াত মই এতিয়া এড কৰিম এই কুকাৰৰ বইল ৰাজমাহ আৰু আলু। ইয়াত ধুনীয়াকৈ মই কুকাৰৰ গোটেইখিনি ৰাজমাহ আৰু আলু ইয়াত ঢালি দিছোঁ। আৰু ইয়াৰ পিছত আমি ধুনীয়াকৈ এই কেৰাহীটোত উবাল আহিবলৈ দিম, মানে উতলিবলৈ দিম হয় নাই। এতিয়া উতলিবলৈ যেতিয়া দিম তেতিয়া গোটেই মছলাখিনি আমাৰ ৰাজমাহ আৰু আলুৱে ধুই ল'ব আৰু সোৱাদটো মিক্স আপ হৈ যাব। চবে নিজৰ নিজৰ সোৱাদ অনুসৰি বনায় আৰু মই এনেকৈ বনাই ভাল পাওঁ, কিয়নো ইয়াত একো এক্সট্ৰা এফৰ্ট লাগে যেন অনুভৱ নহয় মোৰ। আৰু ইয়াৰ পিছত মই বেলেগ একো ইয়াত নিদিওঁ। হৰা ধনিয়া যি আমাৰ বাৰীতে এতিয়া পায় হয় না, ছিজনৰ হয়, এতিয়া মই ধনিয়াটো কাটি ৰাখি থৈছিলোঁ প্লেটত আৰু ইয়াত মই ওপৰৰ পৰা ছিটিকাই দিম। আৰু এইখিনিয়ে আজিয়ে আকৌ চাওকচোন মই এইটো বনাবলৈ বিচাৰিছোঁ। আজিয়ে আমাৰ ৰাতি বনাইছোঁ যিহেতু এয়া, আৰু ধনিয়াটো বহুত বেছি পৰিমাণে নাছিলে, মোৰ কাৰণে এয়া কম হ'ল আৰু অলপ লাগিছিলে, কিন্তু কি কৰিম আজিৰ কাৰণে এনেকৈ চলাই দিছোঁ। এয়া আছিলে আজিৰ ৰেচিপি। আৰু যদি আপোনালোকক ভাল লাগিলে ভিডিঅ'টো চাই তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যদি আপুনি ইউটিউবত চাইছে। আৰু যদি ফেচবুকত চাই আছে তেন্তে ফ'ল' কৰিব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰিলোঁ, অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো চাই দিয়াৰ বাবে। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক শ্বেয়াৰ ফ'ল' আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ছ' মাছ, বাই বাই।